হয়, আমি পোনপ্ৰথমে গৌৰাঝাৰ কালিখোলা আঞ্চলিক সমিতি আমচুৰ তৰফৰ পৰা আজি আমাৰ এই আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই সংবাদমেলটো আমি কিয় পাতিবলৈ আমি বাধ্য হৈছোঁ সেই বিষয়ে নিশ্চয় ক'ব লাগিব। গতিকে আমি ইতিমধ্যে শুনিছোঁ বিভিন্ন এংগলত আমি শুনিবলৈ পাইছোঁ যে আমাৰ অঞ্চলত বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু এই অঞ্চলত আমাৰ আমচু একমাত্ৰ জাতীয় সংগঠন আমচু হিচাপে আমাৰ আঞ্চলিক সমিতিখন আছে। ইয়াৰ উপৰিও অঞ্চলত সংখ্যালঘু জাতীয় সংগঠন বুলি ক'লে একমাত্ৰ আমাৰ আমচু ইয়াত আছে আৰু বেলেগ কোনো তেনেকুৱা ধৰণৰ সংগঠন নাই। গতিকে নিৰ্বাচন আমাৰ সমাগত, কিছুদিন পিছতে আমাৰ BTC নিৰ্বাচন হ'বলৈ গৈ আছে। আমি প্ৰত্যেকবাৰ দেখিবলৈ পাওঁ যে এই BTC নিৰ্বাচন যেতিয়া আহে তেতিয়া বিশেষ ৰাজনৈতিক দলে প্ৰত্যেকবাৰ আমাৰ এই আঞ্চলিক আমচুৰ লগত এটা ষড়যন্ত্ৰ কৰে আৰু এইবুলি আমি দেখিবলৈ তেনেকুৱা পাইছোঁ যে এটা বিশেষ ৰাজনৈতিক দলে আমাৰ এই আমচুৰ বাহিৰে তেওঁলোকে হয়তো ভীতিগ্ৰস্ত হৈছে, নিৰ্বাচনত চাগে জয়ী হ'ব নোৱাৰিব, যাৰ কাৰণে সম্পূৰ্ণ ভীতিগ্ৰস্ত হৈ এটা বিশেষ সংখ্যালঘু ছাত্ৰ ইউনিয়ন নতুনকৈ ইয়াতে জন্ম দিয়াৰ কাৰণে এটা পৰিচৰ্চা কৰি আছে বা পৰ্যালোচনা কৰি আছে বুলি আমি অনুমান পাইছোঁ। যাৰ কাৰণে এই যি ৰাজনৈতিক দলৰ ছত্ৰছায়াত এই কাণ্ড হ'বলৈ গৈ আছে, কিছুমান মুষ্টিমেয় ৰাজনৈতিক নেতাৰ জৰিয়তে তেওঁলোকক আমি গৌৰাঝাৰ কালিখোলা আঞ্চলিক আমচুৰ তৰফৰ পৰা আমি তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এনেকুৱা নিকৃষ্ট ৰাজনীতি, কমচে কম জাতি বিক্ৰী কৰা নিকৃষ্ট ৰাজনীতিৰ দৰে ৰাজনীতি আমাৰ লগত কমচে কম সংখ্যালঘু জনতাৰ লগত কৰিব নালাগে। আমি সকীয়াই দিছোঁ তেওঁলোকক যাতে এনেকুৱা ৰাজনীতি নকৰে, ঘৃণনীয় ৰাজনীতি যাতে নকৰে। যাৰ কাৰণে আমি আজিৰ এই সংবাদমেলটো আমি দিবলৈ বাধ্য হৈছোঁ। আমি এনেকুৱা শুনিছোঁ। ইয়াৰ উপৰিও আমাৰ এনেকুৱা ধৰণৰ বহুত আগতে হৈ গৈছে যে তেওঁলোকে কেৱল নিৰ্বাচন আহিলেই এটা প্ৰিয় পাত্ৰ হৈ উঠে ৰাইজৰ কাৰণে কাম কৰিম বুলি, কিন্তু এটা বিশেষ ৰাজনৈতিক দলৰ ছত্ৰছায়াতহে কেইজনমান মুষ্টিমেয় নেতাই এনেকুৱা কাণ্ড প্ৰত্যেকবাৰেই কৰি আহিছে। গতিকে যাৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ যিসকল শিক্ষিত যুৱক তেওঁলোকৰ মধুৰ বাক্যত যাতে তেওঁলোকে নিজৰ জাতীয় সংগঠন আমাৰ আমচু এৰি তেওঁলোকৰ মিঠা বাক্যবানত যাতে মুগ্ধ হৈ নিজৰ যাতে অস্তিত্ব তেওঁলোকে বিলীন নকৰে আৰু নিজে যাতে কেইদিনমানৰ কাৰণে তেওঁলোকৰ লগত জড়িত হৈ নিজৰ জাতি যাতে বিক্ৰী কৰা এটা কাম কাজ যাতে নিয়োজিত নহয়, তাৰ কাৰণে তেওঁলোকক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, বিশেষকৈ শিক্ষিত যুৱক চামক। এই অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক আমি আহ্বান কৰিছোঁ, যিহেতু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিয়ে এতিয়ালৈকে ৰাজনৈতিকভাৱে BTC নিৰ্বাচনৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। যাৰ কাৰণে যেতিয়ালৈকে আমাৰ কেন্দ্ৰীয় আমচুৱে যেতিয়ালৈকে আমাক কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন নিদিয়ে যে কোনটো দলক তেওঁলোকে ছাপোৰ্ট কৰিব, এনেকুৱা ধৰণৰ কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। যাৰ কাৰণে আমাৰ অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক আমি উত্থাপন কৰিব বিচাৰিছোঁ, বিশেষভাৱে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কোনো হতাশগ্ৰস্ত হ'ব নালাগে, কোনো বিভ্ৰান্তিকৰ পৰিস্থিতিত আপোনালোকে ভুগিব নালাগে। যেতিয়া সময় হ'ব আপোনালোকৰ ঘৰে ঘৰে গৈ ক'ত আপোনালোকে ভোট দিব লাগে, ভোট প্ৰদান কৰিব লাগে, আমি নিজে লগত থাকি আপোনালোকক আমি দিহা পৰামৰ্শ দিম। গতিকে এইখিনি আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰ সংখ্যালঘু ৰাইজসকলক। লগতে বিশেষকৈ আমি আজি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ, যিহেতু এতিয়ালৈকে আমাৰ হাতত কোনো ধৰণৰ ক্লু আহি পৰা নাই যে কোন বিশেষ ৰাজনৈতিক দলে কোন বিশেষ ছাত্ৰ সংগঠন এই অঞ্চলত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিবলৈ গৈ আছে। ইয়াৰ প্ৰতিক্ৰিয়া আমি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম। প্ৰয়োজন হ'লে আমাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকিব, আমি একেলগে জিলা সমিতিৰ তৰফৰ পৰা আমি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। গতিকে বৰ্তমানলৈকে আমি এইখিনিয়ে কৈছোঁ যে সম্পূৰ্ণভাৱে এইটো এটা আমাক প্ৰপাগেণ্ডা কৰিছে, তেওঁলোকৰ ছত্ৰছায়াত আমি নোযোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতি তেওঁলোকে কৰাবলৈ বাধ্য হৈছে বুলি আমি অনুমান কৰিছোঁ।